কাষৰ ফটো দুখনত দুটা ৰাস্তা দেখিছে। এটা পকী ৰাস্তা একদম ভাল, আৰু এটা গাঁৱৰ ৰাস্তা মানে কেঁচা ৰাস্তা, মাজে মাজে বোকা উঠি আছে আৰু মাজে মাজে সৰু সৰু গাঁত আছে। ধৰি ললো এজন মানুহক সেই ৰাস্তা দুটাত এবাৰ এবাৰ বাইক চলাবলৈ দিয়া হ'ল। এতিয়া কওকচোন, কোনটো ৰাস্তাত বাইকেৰে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি? নিশ্চয় সেই গাঁৱৰ ৰাস্তাটোত, কেঁচা ৰাস্তাটোত, যিহেতু মাজে মাজে গাঁত আছে আৰু বোকা উঠি আছে, তো পিছলিয়ে হওক বা গাঁতত পৰিয়ে হওক মানুহজনৰ এক্সিডেণ্ট হোৱাৰ বা পৰাৰ সম্ভাৱনা বেছি। আনহাতে কোনটো ৰাস্তাত এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা কম? সেই পকী ৰাস্তাটোত, যিহেতু ৰাস্তাটো একদম ভাল ফিনফিনীয়া, গতিকে সেই ৰাস্তাটোত বাইক চলাই গ'লে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা একদম কম। এতিয়া আহকচোন যে কোনটো ৰাস্তাত মানুহজনে জোৰে গাড়ী চলাব? সেই নিশ্চয় পকী ৰাস্তাটোত। পকী ৰাস্তাটো যিহেতু একদম ফিনফিনীয়া, গতিকে সেই পকী ৰাস্তাটোত মানুহজনে গাড়ীও জোৰে। আৰু সেই গাঁৱৰ যে ৰাস্তাটো আছে, সেই ৰাস্তাটোত যদিও এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি, যিহেতু ৰাস্তাটো বেয়া, মানুহজনে জোৰে গাড়ী চলাব নোৱাৰে। এতিয়া কওক যে এক্সিডেণ্ট হোৱাৰ ফলত যদি ধৰি ললো দুইটা ৰাস্তাতে মানুহজনৰ এক্সিডেণ্ট হ'ল, তেতিয়া কোনটো ৰাস্তাত মানুহজন মৰাৰ সম্ভাৱনা বেছি? কোনটো ৰাস্তাত এক্সিডেণ্ট হ'লে মানুহজন মৰাৰ সম্ভাৱনা বেছি? নিশ্চয় সেই পকী ৰাস্তাটোত। যিহেতু পকী ৰাস্তাটো ফিনফিনীয়া, সেই ৰাস্তাটোত মানুহজনে জোৰে গাড়ী চলাব, গতিকে সেই ৰাস্তাটোত যদি ভগৱানে নকৰক মানুহজনৰ এক্সিডেণ্ট হয়, তেন্তে মানুহজনৰ বাচাৰ চান্স একেবাৰে কম। কিন্তু যদি সেই গাঁৱৰ ৰাস্তাটোত যদিও এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি, যিহেতু জোৰে যাব নোৱাৰে, সেই ৰাস্তাটোত পৰিলেও বা এক্সিডেণ্ট হ'লেও মানুহজনৰ মানে মৰাৰ সম্ভাৱনা একেবাৰে কম। ইয়াৰ পৰা মই এইটোৱে বুজাব বিচাৰিছোঁ যে যদিও আমি যিবিলাক বস্তু চকুৰে দেখোঁ নহয়, গোটেইবিলাক বস্তু সঁচা নহ'বও পাৰে। এই অমুকৰ বহুত টকা আছে, অমুকৰ ঘৰত ইমানকেইখন গাড়ী আছে, অমুকৰ বিল্ডিং আছে, সিহঁত ইমান আৰামত আছে, সিহঁতৰ জীৱনবিলাক ইমান ভাল, আমাৰ একো নাই, আমাৰ জীৱনবিলাক ইমান বেয়া। আচলতে তেনেকুৱা নহয়। যদিও সিহঁতৰ আছে নহয়, সিহঁতৰ জীৱনবিলাকত ৰিস্ক আছে। আৰু আমিনো কি জানো সিহঁতৰ ভিতৰে বা কি আছে, সিহঁতৰ জীৱনৰ ভিতৰবিলাক বা কেনেকুৱা আমিতো নাজানো। গতিকে ভগৱানে আপোনাক যিখিনি দিছে সেইখিনিতে সন্তুষ্ট থাকিব শিকক। যিমানে আপোনাক দুখ কষ্ট দিব, যিমানে আপোনাক বাধা দিব, যিমানে আপোনাক মানে মানুহে বাধা দিব, আপোনাৰ জীৱনটো সিমানে সফল হ'ব। আপোনাৰ জীৱনটো সফল হোৱাৰ সম্ভাৱনা সিমানে বেছি, আৰু বিফল হোৱাৰ সম্ভাৱনা একেবাৰে কম। যদি সকলো বস্তু আধাতে পাই যোৱা যায়, যদি বস্তুটোৰ গুৰুত্ব আমি নাজানো, তেন্তে জীৱনত সফল হোৱাৰ সম্ভাৱনা একেবাৰে কম, আনহাতে বিফল হোৱাৰ সম্ভাৱনা বহুত বেছি। মই এনেকৈ কোৱা নাই যে সকলো সফল নহয়, আধাতে পালেও সকলো সফল নহয়, তেনেকুৱা নহয়। আধাতে পালেও সফল হ'ব পাৰে, কিন্তু বিফল হোৱাৰ সম্ভাৱনাও আছে। আনহাতে যদি আমি ঠেকা খুন্দা খাই, জীৱনত বাধা বিঘিনি খাই যদি আগুৱাই যাওঁ নহয়, আমাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে, কিন্তু আমাৰ বিফল হোৱাৰ সম্ভাৱনা কম। গতিকে ভগৱানে যিখিনি দিছে, আপোনাক যিখিনি দিছে সেইখিনিতে সন্তুষ্ট থাকিব শিকক আৰু জীৱনত আগুৱাই যাওক। ধন্যবাদ।